তো গুড আফটাৰনুন সকলোকে। আৰু হয়তো যিখিনি মানুহে দেখা পাইছে বা এইকেইদিন মোৰ লগত জড়িত আছে, তো সেইখিনি মানুহে হয়তো গম পাই আছে মোৰ লগত কি কি হৈ আছে। মানে মোৰ ভণ্টি GMCHত এডমিট হৈ আছে। তো তাইৰ ব্লাড কেঞ্চাৰ হৈছে। তো বহুতখিনি তেজৰ প্ৰয়োজন হৈ আছে আৰু অলপ পইচা পাতিৰো মানে প্ৰব্লেম হৈ আছে। তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যিখিনি পাৰে, যোনে পাৰে মানে সহায় কৰক আমাক। মানে যিহেতুকে আমাৰ বহুতখিনি মানে ইমান টকা পইচা দি মানে বাহিৰত লৈ যাব পৰা বা আমাৰ প্ৰাইভেট মেডিকেলত দেখাব পৰা ইমানখিনি পইচা নাই আমাৰ হাতত। তো আমি যিখিনি পাৰিছোঁ আমিতো আমাৰ ফালৰ পৰা কৰিছোঁ। তথাপিও আপোনালোকে যদি অলপ অলপ হেল্প কৰে আমাৰ কাৰণে বহুত। তো বহুতখিনি মানুহে গমেই পাইছে আৰু মোৰ লগত এটা ইনচিডেণ্ট এটাও হৈ গ'ল GMCHৰ। তো মই মোৰ ফেচবুকত আপলোড কৰিছিলোঁ। তো এনেকৈ মোক কিবা কিবি হৈ গ'ল। তাৰ বিষয়ত বাৰু মই আপোনালোকক ক'ম পিছত। তো এতিয়া বৰ্তমান মই বহুতখিনি বিপদত পৰি আছোঁ। অলপ মানে ব্লাড অলপ ডেইলি মানে 2-3টা ব্লাড দিব লগা হৈ আছে তাইক। তো আপোনালোকে যিখিনি পাৰে আৰু মোক হেল্প কৰক। এইখিনিয়ে আৰু এইখিনিতে এটা মই কথা কওঁ যে বহুতখিনি মানুহে মোক হেল্প কৰিছে। যিখিনি মানুহে হেল্প কৰিছে একদম অন্তৰৰ পৰা ধন্যবাদ থাকিল। মানে কি ক'ম আৰু, মোৰ ভাষা নাই আপোনালোকক ক'ব লগা। মানে মোৰ বহুত বহুত ধন্যবাদ আপোনালোকক যে এইখিনি মোক হেল্প কৰিছে। যিয়ে নহওক আপোনালোকে যিখিনি দিছে সেইখিনিত আমি মানে বহুতখিনি সন্তুষ্ট। আৰু যি পাৰে আপোনালোকে অলপ অলপ সহায় কৰিলে আমাৰ বহুতখিনি সহায় হ'ব। ধন্যবাদ।